বৰ্তমান আছোঁ মই জুবিনদাৰ সমাধি বুলি ক'লে ভুল হ'ব, আচলতে এয়া মন্দিৰ হয়। বৰ্তমান আছোঁ মই সোণাপুৰত আৰু আপোনালোকক গোটেই পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম। আৰু বৰ্তমান এয়া 7টা বজাৰ দৃশ্য। এই চৌপাশটো টিভি বা মোবাইলতহে দেখি আছিলোঁ ইমান দিনে, কিন্তু আজি ৰিয়েলত দেখি কি ক'ম, ভাষাৰে বুজাব নোৱাৰা হৈ গৈছোঁ। এয়া হৈছে জুবিনদাৰ চিতা, এয়া হৈছে জুবিনদাৰ অনুৰাগীয়ে দিয়া উপহাৰ। আৰু জুবিনদাৰ চিতাৰ কাষৰ পৰিৱেশটো চাওকচোন, গামোচাত লিখি থোৱা আছে, কিছুমান গামোচাত লিখা আছে জাষ্টিছ ফৰ জুবিন গাৰ্গ, জুবিনদা, মায়াবিনী, ৰৈ ৰৈ বিনালে। 31 তাৰিখে ৰিলিজ দিলে। কোনে কোনে টিকেট কিনিলে কমেণ্ট এটা কৰি দিবচোন। আৰু এইফালৰ পৰা দেখাই দিছোঁ এভাগ, এইয়া মেইন জেগাভাগ আছে আৰু ইয়াত বন্তি জ্বলাইছে আৰু ইয়াত বহুতে গামোচা দিছে, বিভিন্ন প্ৰকাৰৰ বস্তু দিছে, কোনোবাই সোণৰ চিহ্ন পৰ্যন্ত খুলি দি দিছে। কি ক'ম আৰু, ইমানেই মৰম। আৰু বিশেষ কথাটো হৈছে ইয়াত গোটেইখন নাহৰ পুলি, যিহেতু জুবিনদাই নাহৰ পুলি ভাল পাইছিলে, গোটেই নাহৰ পুলি লগাই থোৱা আছে। যিহেতু জুবিনদাই ভাল পায় নাহৰ গছ, সেইবাবে নাহৰ পুলি লৈছে বহুতে, আৰু দেখি ভাল লাগি গৈছে। আৰু এষাৰ কথা কৈছিল নহয়, য'তে নাহৰ গছ আছে ত'তে মই আছোঁ। মই এটা আল্টিমেট দৃশ্য দেখাব লৈছোঁ। জুবিনদাক সেৱা কৰিবলৈ আহিছে গজৰাজ হাতী, এয়া দেখিছে ন, কি আচৰিত দৃশ্য। আচলতে প্ৰকৃতি বা জীৱ জন্তু সকলোৰে প্ৰিয় আছিল। আই লাভ জুবিনদা লিখা আছে এফালে দেখিব পাইছে, এইয়া। আৰু তাৰ কাষত এয়া কি কৰিছে চাওক, এইয়া টুপি পিন্ধি পেলাই, জুবিনদাৰ টুপি দেই এয়া। আৰু এফালে এজনী যান যুৱক, এইয়া। এইবোৰ হৈছে আমাৰ টীম, আমাৰ লগত অহা কোন কোন আহিছে দেখাম লাষ্টত, আপোনালোকে চাই থাকিব। আৰু এইজন বেপাৰীজনক ৰখাই পেলাই ফটো মাৰি আছে, দেখিছে নহয়, এইফালে ফটো মাৰিছে। আৰু এইফালে এয়া, এইটো ভাল লাগিছে, আই লাভ জুবিনদা, বহুত ধুনীয়া। এয়াই হৈছে জুবিনদাৰ অন্তিমটো ঠাই, কিয় জানো ইয়াৰ পৰা যাবলৈ মন যোৱা নাই। আচলতে জুবিনদা শৰীৰটোহে নাই, বহুতো বস্তু দি থৈ গ'ল, সকলো আমাৰ মাজত থাকিব। বিশেষকৈ গানবোৰ সদায় সোঁৱৰাই থাকিব আমাক। আৰু বিশেষকৈ মোৰ ভাল লাগিছে জুবিনদাৰ নামত এইটো মোৰ নতুন চেনেল খুলি, আৰু প্ৰথমবাৰৰ বাবে মই এই জুবিনদাৰ ভিডিঅ'ৰ পৰাই আৰম্ভ কৰিছোঁ ব্লগ বনোৱা। আপোনালোকে ছাপোৰ্ট কৰিব, আৰু সকলো ভিডিঅ'তে মই জুবিনদাৰ নাম লৈয়ে বনাবলৈ চেষ্টা কৰিম আৰু বনাম। এই জুবিনদাৰ সমাধিস্থলী বা মন্দিৰ ভাগ বৰ্তমান বনাই আছে, আৰু ইয়াত দিনত কাম কৰা নহয়, ৰাতিৰ কাম কৰা হয়, কাৰণ দিনত বহুতো মানুহ আহে। আজিতো মানুহ কম, দেওবাৰে বহুত মানুহ হয়, আৰু আমাৰ বাবে এয়া ভাগ্য এখন, কাৰণ আমি 7টা বজাতে আহি মানুহ কম, ধুনীয়াকৈ পৰিৱেশটো আমি ভালকৈ চাব পাৰিলোঁ। আৰু ৰৈ ৰৈ বিনালে অতি শীঘ্ৰে চাম, আপোনালোকক ভিডিঅ' দিম। আপোনালোকে ৰৈ ৰৈ বিনালে চালেনে কমেণ্ট কৰিব।